নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধু-বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা স্কিম ওলাইছে যাৰ জৰিয়তে নেকি প্ৰত্যেকজন যিসকল নেকি নিবনুৱা আছে তেওঁলোকক 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব তে বন্ধু-বান্ধৱীসকল এইটো স্কিমৰ নাম হৈছে আত্মনিৰ্ভৰ অসম যাৰ জৰিয়তে নেকি প্ৰত্যেকজন নিবনুৱাক হাতে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব কিন্তু বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে বা মোৰ এই চেনেলটোৰ লগত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়া আপোনালোকে নিশ্চয়কৈ গম পাই যে আমাৰ সিএম ছাৰ যেহেতু কৈছিল যে আপোনালোকৰ যি নেকি ইয়াৰ কাৰণে ইন্টাৰভিউ অনুষ্ঠিত কৰা হ'ব হেতু 20 তাৰিখৰ পৰা আপোনালোকৰ ইন্টাৰভিউখন অনুষ্ঠিত কৰা হ'ব বুলি কৈছিল তে বন্ধু-বান্ধৱীসকল এই ক্ষেত্ৰত এটা নতুন আপডেট আহিছে আৰু বন্ধু-বান্ধৱীসকল এই ক্ষেত্ৰত আপোনালোকৰ এডমিট কাৰ্ডখন কেতিয়া মুকলি কৰিব বা আপোনালোকৰ কেনেকৈ ইন্টাৰভিউখন দিব লাগিব ইয়াৰ ওপৰতে আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যি বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ল'ব তাক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো তে চাওক বন্ধুসকল এইটো যোনটো আপোনালোকৰ কাৰণে স্কিম মুকলি কৰা আছিল ইয়াৰ নাম আছিল আত্মনিৰ্ভৰ অসম যাৰ জৰিয়তে আপোনালোকৰ প্ৰত্যেকজনকে ইয়াতে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব এটা চাওক বন্ধুসকল যিসকল নেকি ইয়াৰ কাৰণে আবেদন কৰিছিল তেওঁলোকে এটা ইন্টাৰভিউ দিব লাগিব যেহেতু আপোনালোকক ইতিমধ্যে কৈ দিছে আমাৰ সিএম ছাৰে যে আপোনালোকে সেই ইন্টাৰভিউখনত কোৱালিফাই কৰাৰ পিছতে আপোনালোকে এই এমাউন্টটো পাব এটা চাওক বন্ধুসকল যত নেকি আপোনালোকৰ ইন্টাৰভিউ লোৱা হ'ব হেতু কেনেকৈ প্ৰসেছত লোৱা হ'ব এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আপোনালোকক আগজাননী দিয়া নাই কিন্তু বন্ধুসকল যিমান দূৰ সম্ভৱ যে কি এটা আপোনালোকৰ জায়গা সিলেক্ট কৰি দিব তাতে আপোনালোকক মাতি কিনি ইয়াতে ইন্টাৰভিউটো পাতিব তে বন্ধুসকল ইয়াৰ কাৰণে কিবা এডমিট কাৰ্ড মুকলি কৰা হ'ব না কোনো এটা ঠাই সিলেক্ট কৰি কিনি ডাইৰেক্ট ইন্টাৰভিউ কাৰণে মাতিব এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ এতিয়ালৈকে আপডেট দিয়া নাই কিন্তু আপোনালোকক জনাই থও বন্ধুসকল আপোনালোকৰ কাৰণে যি নেকি ইন্টাৰভিউ পতাৰ কথা আছে হেতু বন্ধুসকল অহা 20 ফেব্ৰুৱাৰী পিছত আপোনালোকৰ যি নেকি ইন্টাৰভিউ হেতু অনুষ্ঠিত কৰিবলৈ গৈ আছে অসম চৰকাৰে যেহেতু আমাৰ সিএম ছাৰে ইয়াৰ ওপৰত মন্তব্য আগবঢ়াইছে তে বন্ধুসকল যদি ইন্টাৰভিউ ক্ষেত্ৰত কিবা নতুন আপডেট আহে বা কিবা লেটেষ্ট কিবা যদি নিউজ আহে তেতিয়াহলে মই আপোনালোকক সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম সেই কাৰণে যদি এতিয়ালৈকে আমাৰ এই চেনেলটোৰ লগত আপোনালোকে জড়িত হোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কিনি চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু বন্ধুসকল এতিয়ালৈকে যদি আমাৰ এই ভিডিঅটো শেয়াৰ কৰা নাই তেতিয়াহলে নিশ্চয়কৈ শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে তে বন্ধুসকল আজিৰ এই ভিডিঅটো ইমান আছিল ব্লগ আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো